आजादी का अमृत महोत्सवजों लोब्बा लाखिना क'क्राझाराव सामाजिक अधिकारिता सिबिरास हाबाफारि खुंदों आरो हाबाफारिनि गेजेरजोंनो गासै सा 500 अंगहारि सुबुंफोरनो ट्राइसाइकेल फोल्डिं व्हीलचेयार सीपी चेयार बायदि बायदि गोनांथिनि मुवा बेसादफोर रानना होदों। आर्टिफिशियल लैम्प्स मैन्युफैक्चरिंग कॉर्पोरेशन ऑफ इंडिया और क'क्राझार जिला खुंथाय सामाजिक अधिकारिता सिबिरास मेहेरगोनां हाबाफारि बानजायदों। क'क्राझार बिगियान फरायसालिमानि नीलकमल ब्रह्म नब्लाङाव बे हाबाफारिखौ बानजायदों। हाबाफारिनि गेजेरजोंनो क'क्राझार जिल्ला सिङाव थानाय गासै सा 500 अंगहारि सुबुंफोरनो ट्राइसाइकेल फोल्डिं व्हीलचेयार सीपी चेयार बायदि बायदि गुबुन गुबुन गोनांथिनि बेसादफोरखौ राननानै होनाय जायो। हाबाफारियावनो मावफुं सोद्रोमा रनजित बसुमतारी, मावफुं सोद्रोमा गौतम दास, 30 नं सानजा क'क्राझार बियाबनि एमएलए लरेन्स इस्लारि आरो क'क्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली डेकाया बाहागो लानानै बे मुवा बेसादफोरखौ राननानै होयो। অনুষ্ঠান এলএমকিউ আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে কিছু সামগ্ৰী প্ৰদান কৰিছে। ট্ৰাইচাইকেল, হুইল চেয়াৰ, হেয়াৰ মেচিন, ৱাকাৰ। তো আমাৰ ক'ক্ৰাঝাৰ ডিষ্ট্ৰিক্টতো আমাৰ ইয়াৰে আমাৰ ডিচি মহোদয়াৰ লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তাসকল আছিলে। আমাৰ বিধায়ক আমাৰ EM ৰঞ্জিত বসুমতাৰী আমি একেলগে আছিলোঁ। তো আজি আমাৰ কোকৰাঝাৰতো বহুকেইগৰাকী আমাৰ দিব্যাংগ ভাই ভনীক এলএমকিউৰ জৰিয়তে কিছু সামগ্ৰী বিতৰণ কৰিলোঁ। আমি তাৰে কাৰ্যসূচী আজি সমাপন কৰিলোঁ। তাৰ উপৰিও বিটিআৰ চৰকাৰৰ ফালৰ পৰা কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? চৰকাৰৰ পৰা প্ৰথম কথা হ'ল আমাৰ যিসকল দিব্যাংগ ভাই ভনী তেওঁলোকৰ বেছিভাগ আমি দেখিছোঁ অলপ ভিতৰুৱা অঞ্চলৰ, গাঁও অঞ্চলৰ আৰু আৰ্থিকভাৱে খুব পিছপৰা, আৰ্থিকভাৱে শৈক্ষিকভাৱে বৰ পিছপৰা তেওঁলোক। তো তেওঁলোকৰ আৰ্থিক অৱস্থা সচ্ছলতাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা কিছু ৰিক্সা, ইলেক্ট্ৰিক ৰিক্সা যিবোৰ আছে, বেটাৰী ৰিক্সা, তেনেকুৱা 96 ৰিক্সা মানে আমি দিবলৈ গৈ আছোঁ। যোৱাবাৰ আমি 30 মান দিছিলোঁ আৰু ঠিক 200জন তেনেকুৱা ধৰণৰ দিব্যাংগ যিসকল আৰ্থিকভাৱে পিছপৰা 200জন তেনেকুৱা দিব্যাংগক আমি 50,000 কৰি এককালীন এটা সাহায্য আগবঢ়াম। এইটো আমাৰ হ'ল আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ ব্যৱস্থা। লগতে আমাৰ ওৱান টাইম গ্ৰেণ্ট আৰু কিছু আছে, এককালীন সাহায্য 5,000 কৰি যিবোৰ ষ্টুডেণ্ট আছে দিব্যাংগ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে ব্যৱস্থা লৈছোঁ। ঠিক আমাৰ যিটো UDOD চাৰ্টিফিকেট সেইটো একচুৱেলি ইজিলি হ'ব লাগে, কিন্তু যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া মতে তেওঁলোকে নিজে এটি UDOD চাৰ্টিফিকেট পোৱাটো সক্ষম নহয় তেওঁলোকৰ কাৰণে। তেওঁলোকৰ সমস্যা, তেওঁলোক মানে শাৰীৰিকভাৱে অক্ষম। তো তেওঁলোকে আহি পেলাই নিজৰ গাঁৱৰ পৰা 20 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰৰ চহৰত আহি পেলাই কাৰ্যালয়ত গৈ পেলাই তেওঁলোকে এইটো এপ্লাই কৰি আকৌ আপলোড কৰা ছিষ্টেমটো তেওঁলোকৰ কাৰণে ইমান ইজি নহয়। তো তেনেকুৱা হাজাৰ হাজাৰ আমাৰ দিব্যাংগ ভাই ভনী UDOD চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈ আছিল ইমান দিনে। আমি দায়িত্ব লৈ পেলাই আমি 26,000 তেনেকুৱা আইডেণ্টিফাই কৰিছোঁ যিসকলে চাৰ্টিফিকেট পাব লাগে, UDOD চাৰ্টিফিকেট। তাৰপিছত আমি 12,000 পৰা 13,000 মান ইতিমধ্যে আমি দি শেষ কৰিলোঁ। প্ৰায় 12,000, 13 নহ'ব, 12,000 তেনেকুৱা দিব্যাংগ ভাই ভনীক আমি বিটিআৰ চৰকাৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি UDOD চাৰ্টিফিকেট প্ৰভাইড কৰিলোঁ। আৰু বাকী যিখিনি আছে সেইখিনি আমি 1 বছৰৰ ভিতৰত তেওঁলোকক দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু তেওঁলোকে নিশ্চিতভাৱে চাৰ্টিফিকেট পাব। আজি কিমানজনক দিয়া হৈছে? আজি এলএমকিউৰ তথ্যটো মোৰ তাত নাই, কিমান বাছিলে এইটো মই সুধিব লাগিব। মানে ল'ব সামগ্ৰীখিনি 200 মান হ'ব। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।